এই মুহূৰ্তত ডাঙৰ খবৰ, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR চিটৰ ব্যৱস্থা। গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞানত থাকিব OMR চিট। পৰীক্ষাৰ্থীসকলৰ বাবে থাকিব 45 নম্বৰৰ দুখনকৈ প্ৰশ্ন কাকত। বিষয়কেইটাৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব 10 নম্বৰ। OMR চিটত পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক'লা নীলা ৰঙৰ চিয়াহী। মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ। গ্ৰহণ কৰা নহ'ব ফলা বহী, আচোৰা অথবা ষ্টেপল পিন ব্যৱহাৰ কৰা।